হেল্ল' গাইজ, জুবিন যুগৰ অসমীয়া ল'ৰা মই ৰিপন বৰাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু পেজটো ফ'ল' কৰি মোক আগুৱাই যোৱাত সহায় কৰি দিব আপুনি। সকলোৱে শুনে জ্যোতিলিংগৰ নাম, হয় গাইজ, আপোনালোকেও শুনিছে কেতিয়াবা জ্যোতিলিংগ, হয়তো আপোনালোক গৈছে কেতিয়াবা তালৈ। কিন্তু 12টা জ্যোতিলিংগৰ ভিতৰত সকলোতকৈ অলপ এটা জ্যোতিলিংগ আছে। তাৰ নামটো বাৰু আপোনালোকে জানে যদি কমেণ্টত জনাব, আৰু যদি নাজানে ভিডিঅ'টো শেষলৈ চাই থাকক, নিশ্চয় ভাল পাব আজি ভিডিঅ'টো চাই। মোৰ লগত আছে আজি আমাৰ ঘৰৰ জ্যেষ্ঠ নেতা ডাঙৰ দাদা আৰু হাজৰিকা দা, লগত দাদাৰ লগৰ এজন যাব, আৰু মোৰ লগৰ এটা আছে, তাৰ গাড়ীখনৰ কথা ক'লোঁ, সি যাম বুলি ক'লে, তাকো লগতে উলিয়াই লৈছোঁ। সি প্ৰপাৰ ইয়াৰে হয়, আৰু মোৰ পুনেত থকা বৰ্তমান আপোনাৰ 3 বছৰ ওপৰত হ'ল, আৰু 3 বছৰৰ পৰা মই যেতিয়া ভাবি আছিলোঁ যাম বুলি, কিন্তু যাবলৈ সময় সুবিধা নাপাওঁ। সময় বুলি কথা কোনো নাই, কিন্তু মহাদেৱে যেতিয়ালৈকে নামাতে আপুনি হয়তো যাব নোৱাৰে কোনো মহাদেৱৰ ওচৰলৈ। মহাদেৱৰ যেতিয়া লগ পাবলৈ আপোনাক মন যাব, নিশ্চয় আপোনাকো মাতিব। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, কেনেকুৱা হয় নিশ্চয় জনাব। গাইজ, এয়াই হৈছে আমাৰ আজি যাত্ৰীসকল। এয়া আমাৰ এফালে আছে জ্যেষ্ঠ নেতা ডাঙৰ দাদা, লগত হাজৰিকা দা, আৰু লগতে দাদাৰ লগৰ এজন সন্তোষ দাদা, তেওঁ আমাৰ লগতে যাব। ৰাতি 3:30 হৈছে, ৰাস্তাৰ মাজত এনেকৈ জ্যেষ্ঠ নেতাৰ লগত খোজকাঢ়ি আহি আছোঁ। লগৰটো অথনিতে আহি পেলাই ৰখি আছিলে, আমি ফোন কৰা নাছিলে কাৰণে ওলাই অহা নাছিলোঁ। লগতে লগ পালোঁ প্ৰভু ভক্ত কুকুৰ, তাক বাই বাই দিব লওঁতে আহি পালে আমাৰ লগৰটো। সেইখনেই হৈছে আমাৰ গাড়ীখন, ইয়াতে আছে মোৰ লগৰজন বহি। বলক গাড়ীৰ ভিতৰত মজাকৈ বহিলোঁ। গাড়ীৰ ভিতৰত আমি বহি ল'লোঁ ধুনীয়াকৈ, লগতে ৰাতি আন্ধাৰ ফালি ফালি আমি ধুনীয়াকৈ মহাদেৱৰ গান লগাই আহি আছোঁ মহাদেৱৰ ওচৰলৈ। আজি ইয়াত বহুত আন্ধাৰ হৈ আছে, ৰাতিপুৱা বেলিটো আকৌ বহুত দেৰিকৈ ওলায়, 7টা 7:30 মান হৈ যায় কেতিয়াবা বেলি ওলোৱালে। সেইমতে আকৌ গধূলিও বহুত দেৰিকৈ হয়, 7:30 7টা মানত গধূলি হয়হে, আপোনাৰ বেলিটো ডুব যায়হে। অলপমান টাইম বাটতে ৰখি পেলাই চাহ একাপ খাই ল'লোঁ, যিহেতু একো খোৱা নাছিলোঁ। নোখোৱাকৈ আহিবলৈ ভাল, নোখোৱা নোবোৱাকৈ দৰ্শন কৰিবলৈ পালে বহুত ভাল লাগে, সেইটো কাৰণে একো নোখোৱাকৈ আহিলোঁ। বাটতে চাহ অকণ খাইছোঁ খালি, আৰু বহুত দূৰ ইয়াৰ পৰা 5 ঘণ্টামান লাগে টোটেল। লখিমপুৰটো গুৱাহাটী সিমান মানে দূৰ হ'ব চাগে। গাইজ, গৈ পোৱালৈকে আপোনালোকে কমেণ্টত লিখক যাতে আজিলৈকে কোনে কোনে কেইটা জ্যোতিৰ্লিংগ দৰ্শন কৰিলে, বা যদি গৈ নাই পোৱা কোনো কথা নাই, তেওঁ কমেণ্ট এটা কৰক নাই পোৱা বুলি। গাইজ, মই যোনটো জ্যোতিৰ্লিংগলৈ আজি গৈ আছোঁ, 12টা জ্যোতিৰ্লিংগৰ ভিতৰত ই সকলোতকৈ বেলেগ ধৰণৰ। কাৰণটো জানি আপুনিও আচৰিত হ'ব। 12টা জ্যোতিৰ্লিংগৰ ভিতৰত 11টাতে সম্পূৰ্ণভাৱে মহাদেৱক পূজা কৰা হয়, কিন্তু এই জ্যোতিৰ্লিংগটো তেনেকুৱা নহয়। ইয়াত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিওজনে আছে, তিনিওজনকে আপুনি ধুনীয়াকৈ দৰ্শন কৰিবলৈ পাব। যদি আপুনি ক'ৰবাত জ্যোতিৰ্লিংগ দৰ্শনৰ কথা ভাবি আছে, ইয়াত ধুনীয়াকৈ আহিব পাৰে, তিনিওজনকে দৰ্শন কৰিবলৈ পাব। মনটো শুদ্ধ থাকিলে নিশ্চয় আপোনাক এদিন মহাদেৱে মাতিব। ইয়ালৈ যদি আপুনি আহোঁ বুলি ভাবিছে বৰষুণৰ সময়ত আহিব, তেতিয়া বহুত ভাল লাগে। মোক লগৰটোৱে জনালে বৰষুণৰ সময়ত আহিলে কি হয়, মহাদেৱৰ লগতে আপুনি প্ৰকৃতিও দৰ্শন কৰিবলৈ পাব, ধুনীয়াকৈ গছ গছনি সুন্দৰভাৱে পৰিৱেশটো দেখা যায়। গাইজ আহি থাকোঁতে ইমানেই ধুনীয়া বস্তু এটা দেখিলোঁ, আপোনালোকেও দেখি আচৰিত হৈ যাব। আপোনালোকে চাগে কেতিয়াবা শুনিছে ক'লা হৰিণ। ক'লা হৰিণ কি হয়, আজি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই আছোঁ, কেনেকুৱা হয় দেখিবলৈ, নিশ্চয় দেখা পাব। গাইজ, এয়াই হৈছে সেয়া ক'লা হৰিণ, সেইফালে চৰি আছে হৰিণৰ জাক এটাৰ লগত বগা হৰিণো আছে। ক'লা হৰিণ মই মাত্ৰ এই এটাহে দেখিছোঁ, এইটো দেখিছেনে ক'লাকৈ শিং চিং গজি আছে, ইফালে 4-5টামান হৰিণ আছে। ভগৱানৰ ওচৰলৈ আহোঁতে বহুত ভাল লাগিলে এইটো বস্তু দেখা পায়, সঁচাকৈ জীৱনত প্ৰথমবাৰ দেখিছোঁ মই। আপোনালোকে দেখিছে যদি কমেণ্ট কৰিব, মই দেখা হ'লে নাই, আজি প্ৰথমবাৰ। এই হৰিণটোৰ কাৰণে ছালমান খানৰ নিচিনা মানুহ ভয়ত কঁপিবলগীয়া হয়, কিয় নিশ্চয় শুনা পাইছে আপুনি লৰেন্স বিষ্ণুইৰ কথা। বিশেষ নকওঁ, ময়ো নাজানো সেইবোৰ কথা সিহঁতৰ, কিন্তু শুনিছিলোঁ আগতে মোবাইলত, সেইটো কাৰণে ক'লোঁ। বাট আপোনালোকে হৰিণকেইটা চাই লওক, যদি দেখা নাই ভালদৰে লক্ষ্য কৰক, সিহঁতক চোৱক। ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ, কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। গাইজ, ইয়াত হৰিণ থকাটো স্বাভাৱিক, আপোনালোকে হৰিণৰ লৈ পেলাই ইয়াত এটা ডাঙৰ হিষ্ট্ৰী সোমাই আছে। আপোনালোকক জনাম আহি থকা ভিডিঅ'বিলাকত, খালি এই চেনেলটো ফ'ল' কৰি ৰাখিব, ইউটিউবত চাই থাকিলে ছাবস্ক্ৰাইব কৰি দিব। আহি আধা ৰাস্তা পাইছোঁহিয়ে চাগে আমি এতিয়া, আৰু বহুত দূৰ আছেই বাকী। আপোনালোকে তেতিয়ালৈ পৰিৱেশটো এনজয় কৰক, ধুনীয়াকৈ এটা মিউজিক লগাই দিছোঁ, পৰিৱেশটো চাই লওক।
এনেকৈ আহি ভাগৰ লগা দেখি চাহ অকণকৈ খাওঁ বুলি ভাবিলোঁ। তাতে ৰখি চালোঁ যে ইমান ধুনীয়াকৈ টিং অলপ কাটি পেলাই ধুনীয়াকৈ বহিবৰ কাৰণে চকী বনাই থৈছে, দেখি ইমান ভাল লাগিলে। ব'লক আকৌ আৰম্ভ কৰোঁ আজি যাত্ৰাটো। গাইজ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল, সেইটো কাৰণে ভাবিলোঁ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ, যিহেতু ভিডিঅ'বোৰ সৰু সৰু হ'লে ভাল লাগে। আৰু আমি নেক্সট ভিডিঅ'টো ডাইৰেক্ট আপোনাৰ জ্যোতিৰ্লিংগৰ পৰা আৰম্ভ কৰিম। চাই থাকিব আমাৰ ভিডিঅ'বোৰ কেনেকুৱা হয়, কমেণ্টত আপোনালোকে নিশ্চয় জনাব। মোৰ লগতে আপুনি ঘৰতে বহি ধুনীয়াকৈ জ্যোতিৰ্লিংগৰ দৰ্শন কৰিবলৈ পাব। ভিডিঅ'বোৰ ধুনীয়াকৈ চাই যাব, কেনেকুৱা হয় কমেণ্টত জনাই যাব। আপোনালোকৰ এটা এটা কমেণ্টে মোক বহুত উৎসাহ দিব, যদি পাৰে লগতে শ্বেয়াৰ কৰি দিব। কিন্তু লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনালোক সকলোৱে সুস্বাস্থ্য কামনা কৰি মই ৰিপনে ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ আজি। জয় জুবিন দা, জয় আই অসম।